নলবাৰী জিলাৰ বৰক্ষেত্ৰীত গৰু চুৰে নিদ্ৰা হৈছে কৃষক জনসাধাৰণৰ। আৰক্ষীক চেলেঞ্জ কৰি গৰু চুৰৰ উপদ্ৰৱত এক প্ৰকাৰ টোপনি নোহোৱা হৈছে কৃষকৰ। আজি আৰক্ষীৰ পৰিৱৰ্তে চুৰি গৰুৰ সন্ধানত খুদ গৰাকীয়ে অনুসন্ধান চলাই উদ্ধাৰ কৰে এটি চুৰি গৰু। ঘটনাৰ বিৱৰণী মতে দৌলাশালা আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং লাৰকুচি গাঁৱৰ তলেব আলীৰ গোহালি গৃহৰ পৰা চুৰে লৈ যায় এটি বলদ গৰু। বান বিভীষিকাৰ ফলত তলেব আলীৰ পৰিয়ালসহ পশুধন কেইটা জলসম্পদ বিভাগৰ মথাউৰিত আশ্ৰয় লৈ থকা পৰিয়ালটোৰ অস্থায়ী গোহালিৰ পৰা চুৰে লৈ যায় বলদ গৰুটো। পুৱতি নিশা গৰুৰ গৰাকী তলেব আলীয়ে গৰুটো অস্থায়ী গোহালি গৃহত দেখা নাপায় চুৰি কাৰ্য বুলি জানিব পাৰি গৰুটোৰ সন্ধানত অনুসন্ধান চলায়। গৰুটোৰ সন্ধান চলাই চাৰেকুকাৰ কাছেম আলীৰ গৃহত সন্ধান লাভ কৰে গৰুটোৰ। প্ৰথমতে কাছেম আলীয়ে গৰুটো তালেব আলীৰ নহয় বুলি কৈ বাক বিতণ্ডাত লিপ্ত হয়। পৰৱৰ্তী সময়ত দৌলাশালা আৰক্ষীক খবৰ দিয়াত দৌলাশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও কাছেম আলী কৌশলেৰে পলায়ন কৰে। পিছত কাছেম আলীৰ গৃহৰ পৰা আৰক্ষীয়ে গৰুটো উদ্ধাৰ কৰি গৰাকী তালেব আলীক গতাই দিয়ে। চুৰি কাৰ্যৰ লগত জড়িত দুটা গভাইত চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত চোৰ দুটা দৌলাশালা আৰক্ষী চকীৰ কলতলি চৰৰ ৰসমত আলী আৰু চাৰেকুকাৰ ৰবিউল আলী বুলি জানিব পৰা গৈছে। দুয়োটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও চুৰি কাৰ্যৰ মাষ্টাৰ মাইণ্ড কাছেম আলী এতিয়াও পলাতক অৱস্থাত আছে। দৌলাশালা আৰক্ষীয়ে কাছেম আলীৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে। চাৰেকুকা গাঁৱৰ স্থানীয় লোকে কাছেম আলী এটা গভাইত চোৰ বুলি আৰক্ষী আৰু সাংবাদিকক জানিবলৈ দিয়ে। কাছেম আলীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰ কৰি আনি গৌ মাংসৰ ব্যৱসায় চলাই থকা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, ডি নিউজ। গৰু ৰাতি বান্ধা আছিল। তাৰপিছত ৰাতি মোটামুটি 2টা বজাৰ গলিৰ পৰা চুৰি লৈ গৈছে। পুৱা আমি গৰু গলিৰ পৰা ওলাব যাই কিনে দেখা পালোঁ যে গৰুটো নাই। তাৰপিছত গৰুটোৰ যিটো খোজ আছে পলাই লৈ গৈছে, সেই খোজৰ পিছে পিছে যাই আছোঁ। যাই থাকোঁতে আমি চুৰি হোৱা কাছেম আলীৰ ঘৰত পাইছোঁ। তাৰপিছত তেখেতৰ ঘৰত পোৱাৰ পিছত আমি মানুহ মাতি গ'লোঁ। তেখেতে আমাক পাত্তাই নিদিয়ে চুৰ বুলি কওঁতে। তাৰপিছত আৰু মানুহ আহিল, বাট থানাতো ফোন কৰিলোঁ আমি। পুলিচ আহিলে। পুলিচ অহাৰ পিছত দুটা কাছেমে চুৰ আৰু এটা চুৰ ধৰত পৰিছে। দুটা চুৰ ধৰত পৰাৰ পিছত গৰুটো আমাক খুন্দাই দিছে আৰু এই চুৰ দুটাক থানাত লৈ কাছেমে এনে আৰু গৰু কাটি খায়, মাংসৰ ব্যৱসায় কৰে। আমাৰতো কিজানি অলপ চান্স পালে বা সময় পালে তেখেতসকলে কাটি মাংস বিক্ৰী কৰি আমি গমেই